অসম নৰ্থ ইষ্ট আমাৰ পৰিধি আপোনাৰ শক্তি बातोरिया बढ़ाइसे रूप मंत्र फेस क्रीम ये कोई कॉस्मेटिक नहीं आयुर्वेदिक औषधि है। নমস্কাৰ দিনটোৰ বিষয়ৰ সৈতে ষ্টুডিঅ'ত মই তুলিকা আৰু আজিৰ দিনটো অসমীয়া জাতিৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন কাৰণ আকৌ প্ৰাসংগিক হৈ পৰিছে অসমীয়াৰ সাংবিধানিক ৰক্ষা কৱচ আৰু এই সাংবিধানিক ৰক্ষা কৱচক লৈ আজি কেন্দ্ৰীয় কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰি অসমীয়া মানুহক ৰক্ষা কৱচ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে মোদী কেবিনেটে আৰু এই কথা কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে সংবাদ মেলযোগে ঘোষণা কৰে ইয়াৰ লগে লগে বহু কথাই এই মুহূৰ্তত প্ৰাসংগিক হৈ পৰিছে যে এই মুহূৰ্তত সাংবিধানিক ৰক্ষা কৱচ অসমীয়াক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰাটো নিৰ্বাচনী ৰাজনীতিৰ এটা চমক নে সঁচাকৈয়ে অসমীয়া ৰাইজক অসমীয়া জাতিক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিবলৈ কেন্দ্ৰই এটা সঁচা অৰ্থত সদিচ্ছা প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থা তেওঁলোকে এই ৰাজনাথ সিঙৰ যি ঘোষণা সেই ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইতিমধ্যে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে এয়া আচলতে কেন্দ্ৰৰ আভুৱা ভৰা ৰাজনীতিৰ বাহিৰে একো নহয় একেবোৰ কথাকে কোৱা হৈছে কমিটি গঠন কৰিব নালাগে কথাবোৰ ৰূপায়ণ হ'ব লাগে কাৰণ ৩৫টা বছৰতকৈ অধিক সময় এই অসম চুক্তিৰ যি ৬ নম্বৰ দফা সেই ৬ নম্বৰ দফা ৰূপায়ণ কৰাৰ বাবে অপেক্ষা কৰি আছিল অসমীয়া জাতিয়ে আৰু সেই ৬ নম্বৰ দফাক লৈ আকৌ এবাৰ কমিটি গঠন কৰি এই মুহূৰ্তত আচলতে অসমীয়া জাতিক প্ৰতাৰণা কৰিবলৈ বিচৰা হৈছে আনহাতে ৰাজ্যিক বিজেপিৰ দাবী এয়া কেন্দ্ৰীয় বিজেপিৰ চৰকাৰৰ দিল্লীত থকা চৰকাৰৰ এয়া যুগান্তকাৰী পদক্ষেপ তেওঁলোকে তেনেধৰণে মন্তব্য কৰিছে গৃহমন্ত্ৰীৰ সিদ্ধান্তত কোনো ধৰণৰ নতুনত্ব নাই বুলি সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে প্ৰকাশ কৰিছে আৰু এই মুহূৰ্তত আজি দিনজুৰি চৰ্চা হৈ থকা এটা বিষয় যে কেৱল অসম চুক্তিৰ ৬ নম্বৰ দফাৰ প্ৰসংগৰ লগতে আন এটা কথাও আছিল যে জনজাতিকৰণ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সেই জনজাতিকৰণৰ বিষয় সন্দৰ্ভতো কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা চৰ্চা হৈছিল কিন্তু তাৎপৰ্যপূৰ্ণ কথা কেবিনেটত সেই বিষয়ে উত্থাপন নহল এই বিষয়টো এই মুহূৰ্তত যথেষ্ট চৰ্চাত আছে আৰু সমগ্ৰ বিষয়টোক লৈ বিভিন্ন দল সংগঠন আৰু ৰাজনৈতিক বাদানুবাদ বিতৰ্ক আকৌ এবাৰ অব্যাহত হ'বলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ লগতে এটা প্ৰসংগ এই মুহূৰ্তত প্ৰাসংগিক হৈ পৰিছে যে অসমীয়াক সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ কথা কোৱা হৈছে প্ৰশাসনিক বিধায়িনী আৰু সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ কথা কোৱা হৈছে কিন্তু অসমীয়াৰ সংজ্ঞা নিৰূপণ এই মুহূৰ্ততো তাৎপৰ্যপূৰ্ণ হৈ আছে অসমৰ প্ৰেক্ষাপটত কোন অসমীয়া আচলতে এই কথাও যথেষ্ট তাৎপৰ্যপূৰ্ণ হৈ আছে কাৰণ অসমীয়াৰ এটা সৰ্বজন গ্ৰাহ্য সংজ্ঞা আজিলৈকে নিৰ্ধাৰণ কৰা নহল মই এই মুহূৰ্তত বিষয়ে আলোচনা কৰিবলৈ মোৰ অতিথিসকলক মই স্বাগতম জনাইছো মমিনুল আৱাল ডাঙৰীয়া আছে বিজেপিৰ মুখপাত্ৰ মই স্বাগতম জনাইছো কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়ো ডাঙৰীয়া মই স্বাগতম জনাইছো অগপ মুখপাত্ৰ দিলীপ পাটিৰী ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছো আৰু সমাজকৰ্মী ডাক্তৰ নৱনীল বৰুৱা আছে আমাৰ সৈতে আটাইকে স্বাগতম জনাইছো প্ৰত্যেকৰ পৰা মই প্ৰতিক্ৰিয়া গ্ৰহণ কৰিম কিন্তু মই এই মুহূৰ্তত ৰাজনাথ সিঙৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অসম চুক্তিৰ ৬ নম্বৰ দফা সন্দৰ্ভত কৰা মন্তব্য মই তুলি ধৰিব বিচাৰিছো আজি সংবাদ মেলত তেওঁ কি কৈছিল एकॉर्ड की क्लास 6 में यह प्रोविजन है कि असम के लोगों की कल्चरल सोशल लिंग्विस्टिक आइडेंटिटी और हेरिटेज को प्रोटेक्ट और प्रिजर्व और प्रमोट करने के लिए कॉन्स्टिट्यूशनल लेजिस्लेटिव और एडमिनिस्ट्रेटिव सेफगार्ड्स प्रोवाइड किए जाएंगे इसलिए कैबिनेट ने यह फैसला किया है कि एक हाई लेवल कमेटी कॉन्स्टिट्यूट की जाए जो कि असम एकॉर्ड की क्लास 6 में इन विशेष कॉन्स्टिट्यूशनल लेजिस्लेटिव और एडमिनिस्ट्रेटिव सेफगार्ड्स के बारे में अपनी रिकमेंडेशंस दे यह हाई लेवल कमेटी 1985 से लेकर आज तक एकॉर्ड की क्लास 6 के इम्प्लीमेंटेशन में किए गए एक्शन की इफेक्टिवनेस को भी एग्जामिन करेगी 85 से लेकर अब तक असम एकॉर्ड कितना लागू हुआ है जो कुछ भी थोड़ा बहुत यदि हुआ है तो उसका प्रभाव कितना रहा है আৰু বিটিএডিক লৈও আজি কেন্দ্ৰীয় কেবিনেটত অভিলাষী ঘোষণা কৰা হয় বড়ো চুক্তিৰ বিতং পৰ্যালোচনা কৰাৰ কথা ঘোষণা কৰা হৈছে কোকৰাঝাৰৰ দূৰদৰ্শন কেন্দ্ৰৰ আধুনিকীকৰণ কৰাৰ কথা কোৱা হৈছে বড়োলেণ্ডৰে R9 এক্সপ্ৰেছ ছুপাৰফাষ্ট ট্ৰেইন এখন চলাৰ কথা কোৱা হৈছে আৰু বড়ো মিউজিয়াম ভাষা সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ গঠনৰ কথা কোৱা হৈছে
অৰ্থাৎ বড়ো চুক্তি 2003 আৰু অসম চুক্তি এই দুইখন চুক্তিক লৈ আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ এখন গুৰুত্বপূৰ্ণ সংবাদমেল সন্ধিয়াৰ ভাগত অনুষ্ঠিত হ'ল কেবিনেট বৈঠকৰ পাছতেই অসমৰ ৰাজনীতি এই মুহূৰ্তত তুলপাৰ হৈ আছে মই বড়ো চুক্তি সন্দৰ্ভত ৰাজনাথ সিঙে কোৱা মন্তব্য আগবঢ়াব বিচাৰিছোঁ তাৰপিছত মই অতিথিসকলৰ কাষলৈ যাম कॉन्स्टिट्यूशन के 6 शेड्यूल के अंतर्गत बोडो टेरिटोरियल काउंसिल भी स्टैब्लिश की गई थी लेकिन कई आउटस्टैंडिंग इश्यूज पर बोडोज की डिफरेंट ऑर्गेनाइजेशंस के रिप्रेजेंटेशंस लगातार आते रहे हैं बोडो कमेटीज के इश्यूज के मामले में भी कैबिनेट ने आज कई इंपॉर्टेंट डिसीजंस किए हैं कल्चर मिनिस्ट्री गवर्नमेंट ऑफ इंडिया फंडिंग से बोडो म्यूजियम कम लैंग्वेज एंड कल्चरल स्टडीज सेंटर भी स्टैब्लिश करेगी इंफॉर्मेशन एंड ब्रॉडकास्टिंग मिनिस्ट्री कोकराझार में एग्जिस्टिंग ऑल इंडिया रेडियो स्टेशन को मॉडर्नाइज और अपग्रेड करेगी कोकराझार में एग्जिस्टिंग दूरदर्शन केंद्र को रिवाइव और मॉडर्नाइज करेगी बोडो टेरिटोरियल ऑटोनॉमस डिस्ट्रिक्ट से पास होने वाली एक सुपर फास्ट ट्रेन को एरोनाई एक्सप्रेस नाम दिया जाएगा ARONAI और संबंधित मिनिस्ट्री जो हैं इन सब सारी चीजों के लिए इन फैसलों को कंप्लायंस के लिए आगे की कार्रवाई करेंगे स्टेट गवर्नमेंट भी लैंड पॉलिसी और लैंड लॉज से संबंधित मामलों में नेसेसरी मेजर्स लेगी इंडिजिनस कम्युनिटीज के कस्टम्स ट्रेडिशंस और लैंग्वेजेस पर रिसर्च और डॉक्यूमेंटेशन के लिए इंस्टीट्यूशन स्थापित करने पर भी जो भी आवश्यक होगा वो कार्रवाई करेगी আৰু সাংবিধানিক ৰক্ষা কবচ হলে খিলঞ্জীয়াৰ বাবে বিধানসভা সমষ্টি সংসদীয় সমষ্টি সংৰক্ষণ কৰা হ'ব অৰ্থাৎ নিৰ্বাচনত অখিলঞ্জীয়া অৱতীৰ্ণ হ'ব নোৱাৰিব খিলঞ্জীয়াৰ ভাষাৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব ভিত্তিবৰ্ষ নিৰ্ধাৰণ কৰা হ'ব গতিকে সাংবিধানিক ৰক্ষা কবচৰ বাবে অসমীয়াৰ সংজ্ঞা অতি গুৰুত্বপূৰ্ণ তাৎপৰ্যপূৰ্ণ কথা যে 1951 চনৰ পূৰ্বে অসমত থকা যিসকল লোক তেওঁলোকক খিলঞ্জীয়া হিচাপে বিধানসভাৰ প্ৰতিবেদনত অভিহিত কৰা হৈছিল বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈয়ে দাখিল কৰিছিল প্ৰতিবেদন মই এই সন্দৰ্ভত কথা পাতিম আৰু আজি ৰাজনাথ সিঙৰ যি সংবাদমেল তাত কৰা ঘোষণা মন্তব্য এই সমগ্ৰ বিষয়ৰ ৰাজনৈতিক বিশ্লেষণৰ বাবে মই প্ৰথম প্ৰতিক্ৰিয়া গ্ৰহণ কৰিব বিচাৰিছোঁ অসম চুক্তিৰ স্বাক্ষৰকাৰী সদৌ ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ কি ক'ব আজি ৰাজনাথ সিঙে যিখিনি কথা ঘোষণা কৰিছে বিজেপিয়ে দাবী কৰিছে এয়া যুগান্তকাৰী পদক্ষেপ কিন্তু আপোনালোকে কৈছে যে এই মুহূৰ্তত কমিটিতকে গুৰুত্বপূৰ্ণ ৰূপায়ণ কৰাৰ যি তৎপৰতা প্ৰকাশ কৰিব লাগিছিল প্ৰথম কথা হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক জেপিচিয়ে গ্ৰহণ কৰাৰ পিছত জোৰপূৰ্বক তেওঁলোকে বহু বিৰোধী পাৰ্টিৰ বিৰোধিতা সত্ত্বেও তেওঁলোকে গ্ৰহণ কৰাৰ পিছত তেওঁলোকে অসমীয়া জাতিটোক যে এটা প্ৰতাৰণা কৰাৰ কৌশল ৰচি আছে সেই ইনফৰমেশ্যনবোৰ দিল্লীৰ পৰা 15 দিন আগৰ পৰাই আহি আছিল আৰু আমি এই কথাটো আমি আগৰ পৰাই উপলব্ধি কৰি আছিলোঁ যে যেনেকৈ 14 চনত মোদী ডাঙৰীয়া আহি পেলাই কৈছিলে যে 16 মে'ৰ পৰা বাংলাদেশে তালি টোপোলা বান্ধি যাব সেই একেধৰণৰ এটা কথা কিন্তু এইকেইদিনৰ ভিতৰত ক'ব কাৰণ 3 মাহ আছে তেওঁলোকে এইবোৰ কথা এটাও ইমপ্লিমেণ্ট কৰিব নোৱাৰিব কাৰণ আমি এইটো কথা ভালকৈ জানো যে সাংবিধানিক ৰক্ষা কবচৰ যিবোৰ ষ্টেজ হিচাপত ডিছকাছ হৈ পেলাই কথাটো আগবাঢ়ি যাব লাগিছিল এই কথাবোৰৰ বহু কথা আগবাঢ়ি আছিল আৰু আজি বিশেষকৈ আজিৰ যিখিনি কথা তাত এটাও নতুন কথা কোৱা নাই 17 চনত এপ্ৰিল মাহত ছাত্ৰ সন্থা গৃহমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত যিখিনি আলোচনা হৈছিল সেই আলোচনাখিনিকে তেওঁ পুনৰ আজি প্ৰেছ মিট পাতি কৈ দিছে তাতকৈ বেলেগ একো নাই সেইকেইটা কথাই সেইদিনাখনৰ পেপাৰখন আপুনি খুলি চালে গম পাব ইয়াৰ আগৰ যিটো গৃহমন্ত্ৰীৰ লগত হোৱা আলোচনাৰ পিছদিনাখনৰ যিখন কাকত সেইখন খুলি চালে দেখিব এইখিনি কথাই কোৱা হৈছিল আৰু সেই 17 চনৰ সেই দিনটোৰ পিছত আজিলৈকে ছাত্ৰ সন্থাৰ লগত কোনো আলোচনা নহ'ল এই যে কমিটি বনোৱা কথা কৈছে এটা সেইদিনাখনৰ ডিচিশ্যন আছিল অথচ ইয়াৰ আগতে তেনেকুৱা সাব কমিটি হৈ গৈছে সেই সাব কমিটিত এইবোৰ বিষয়ে আলোচনা হৈছিল এনেকৈ কোৱান্টামৰ কথা কৈছে যে সেই কোৱান্টাম সম্পৰ্কত 80-20 এনেকুৱা কথালৈকে আলোচনা হৈছিল কিন্তু সেইবোৰ কথা একো আগ নাবাঢ়িলে আগৰ চৰকাৰে সেইবোৰ সিদ্ধান্ত লৈছিল এখন চৰকাৰে নতুনকৈ লোৱা বুলি তেওঁলোকে উল্লেখ কৰিছে কাগজখনত বা তেওঁ মুখেৰেও সেই কথাটো নতুনকৈ হোৱা বুলি কৈছে কিন্তু ৰাজনাথ সিং ডাঙৰীয়াকে ধৰি বিজেপি চৰকাৰৰ অসমৰ মানুহক মস্ত ঠগ এটা দিব বুলি পেলাই আমাৰ ইনফৰমেশ্যন আছিল আৰু সেই ঠগটো দিয়াৰ কাৰণে আজি তেওঁলোকে আৰু নতুনকৈ এপাত অস্ত্ৰ হাতত তুলি ল'লে সাংবিধানিক ৰক্ষা কবচ যিহেতু শেষ কফিনটোৰ শেষ গজালটো মাৰিব অহা 7 তাৰিখে আমাৰ জাতিটো যে শেষ হৈ যাব সেই গজালটো মৰাৰ আগমুহূৰ্তত
কোনোবাই আপোনাৰ ছ'চিয়েল মিডিয়াত উল্লেখ কৰা বুলি শুনিছোঁ যে অপাৰেশ্যন কৰাৰ আগতে এনাস্থেচিয়া দিয়ে। এই এনাস্থেচিয়া দিয়াৰ নিচিনাকে এই কামটো তেওঁলোকে কৰিব খুজিছে। আচলতে আমি এই গোটেই বিষয়খিনি যদি আজিৰ পৰা 4.5 বছৰ থাকিলে গোটেই গভৰ্ণমেণ্টখনে শুই থাকিলে গোটেই বিষয়টো লৈ, আজি তেওঁলোকে কোৱা মানে অহা ইলেকশ্যনত তাৰমানে অসমীয়া মানুহক ঠগি পেলাই আকৌ ইলেকশ্যনত জয়ী হৈ যাব। তাৰমানে ইয়াত বেলেগ একো কথা নাই। সেই যে আহি পেলাই মোদী ডাঙৰীয়াই 14 চনত কৈছিল যে 16 তাৰিখৰ পৰা কালিত খোলা যাব, সেই একে স্পিৰিটত এই কথাখিনি আজি উল্লেখ কৰিছে। কাৰণ অহা 3 মাহ পিছত তেওঁলোকে আকৌ এই ধৰণৰ ঠগ প্ৰবঞ্চনাৰে শাসন চলাব পাৰিম বুলি ভাবিয়ে এনেকুৱা কাম কৰিছে বুলি আমাৰ উপলব্ধি হৈছে। গতিকে আমি অসমৰ জনসাধাৰণক এই কথাটো নিজে চিন্তা কৰি পেলাই তেওঁলোকে তেওঁলোকৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰিব বুলি আমি আশা ৰাখিছোঁ। হয়, মমিনুল আমাল ডাঙৰীয়া, কেৱল সদৌ অসম ছাত্ৰ সন্থা হিচাপেই নহয়, আন যিমান সংখ্যক দল সংগঠন আছে প্ৰত্যেকেই এই মুহূৰ্তত একেটা কথাই কৈছে যে এয়া আচলতে ৰাজনৈতিক আবহাৱা। কি ক'ব? চাওক, অসমৰ দল সংগঠন বা আমি বিগত যিবিলাক ৰাজনৈতিক শক্তিয়ে অসমখনতে হওক বা ভাৰতবৰ্ষতে হওক শাসনত অধিষ্ঠিত আছে, তেওঁলোকৰ শাসনৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ এটা পাৰ্থক্য আছে। আজি সংগঠনসমূহে সেই ৰাজনৈতিক দলৰ যিটো চৰিত্ৰ, সেই একে চৰিত্ৰ বুলি ভাৰতীয় জনতা পাৰ্টীক ভাবিলে ভুল কৰা হ'ব। আৰু আশংকাটো সেইকাৰণেই মই ভাবোঁ এই আছুকে ধৰি বা আন আন সংগঠনবিলাকৰ এই আশংকাটো আহিছে। আৰু দ্বিতীয় কথা হৈছে যে অসমীয়া জাতিটো এটা শক্তিশালী